ছাত্ৰ ছাত্ৰী তোমালোকক মই আজি আকৌ লগ পালো মোৰ ভিডিঅ' ক্লাছত গতিকে নিশ্চয় তোমালোকে কালি পৰহি বা ইয়াৰ আগৰ ক্লাছবিলাকত যিখিনি বস্তু শিকাইছিলো অৰ্থাৎ এছাৰ্টিভ সেন্টেন্সৰ নেৰেশ্যন চেঞ্জ কৰাৰ নীতি নিয়মবোৰ শিকাইছিলো তোমালোকে নিশ্চয় শিকিছা মনত ৰাখিছা পৰিৱৰ্তনৰ যিকেইটা নিয়ম লিখাইছিলো সেইবিলাক নিশ্চয় মনত আছে আৰু এতিয়া আমি আগবাঢ়িছো ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশ্যন চেঞ্জ কৰিবলৈ গতিকে আমি শিকিম এতিয়া নেৰেশ্যন অফ ইন্টাৰোগেটিভ সেন্টেন্স গতিকে নেৰেশ্যন অফ ইন্টাৰোগেটিভ সেন্টেন্স চেঞ্জ কৰিবলৈ যাওঁতে আমি আগৰ নিয়মখিনি পৰিৱৰ্তনৰ নিয়ম একে আগৰ যেনেকৈ শিকিছিলা এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত যিখিনি শিকিছিলা সেই নিয়মবোৰ একে মাত্ৰ ইন্টাৰোগেটিভ সেন্টেন্সৰ নিয়ম কেইটামান আমি বেছিকৈ শিকিব লাগে গতিকে তোমালোকে ভালকৈ চোৱা মন দি পেলাই শুনা নিশ্চয় শিকিবা গতিকে আমি ইন্টাৰোগেটিভ সেন্টেন্সক ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ শিকাৰ আগতে আমি এটা কথা জানিব লাগিব যে আমি দুই ধৰণৰ ইন্টাৰোগেটিভ সেন্টেন্স পাওঁ গতিকে দুই ধৰণৰ ইন্টাৰোগেটিভ সেন্টেন্স কিনো আমি তাক চাই ল'ম এক নম্বৰ হল WH কুৱেশ্যন থকা ইন্টাৰোগেটিভ সেন্টেন্স মানে হল কুৱেশ্যন গতিকে দুই ধৰণৰ কুৱেশ্যন আছে এটা হল WH কুৱেশ্যন আনটো হল অক্সিলাৰি কুৱেশ্যন গতিকে ইন্টাৰোগেটিভ কুৱেশ্যন আৰু অক্সিলাৰি কুৱেশ্যন WH কুৱেশ্যন আৰু অক্সিলাৰি কুৱেশ্যন yes no কুৱেশ্যন বুলিও কোৱা হয় yes no কুৱেশ্যন তোমালোকে যি ভাগে মনত ৰাখা মুঠতে দুই ধৰণৰ কুৱেশ্যন থাকে অক্সিলাৰি কুৱেশ্যন আৰু WH কুৱেশ্যন গতিকে WH কুৱেশ্যনৰ ক্ষেত্ৰত নিয়ম অকমান বেলেগ হয় অক্সিলাৰি কুৱেশ্যনৰ ক্ষেত্ৰত নিয়ম অকমান বেলেগ হয় গতিকে WH কুৱেশ্যন কাক কয় যিবিলাক প্ৰশ্ন WH অৰ্থাৎ কুৱেশ্যন ৱৰ্ড who where when why whom whose etc. আদি কুৱেশ্যন ৱৰ্ড এইবিলাক হ'ল কুৱেশ্যন ৱৰ্ড এই কুৱেশ্যন ৱৰ্ড বিলাকৰ পৰা আৰম্ভ হোৱা কুৱেশ্যন বিলাক হ'ল WH কুৱেশ্যন আৰু আনটো হ'ল অক্সিলাৰি কুৱেশ্যন অক্সিলাৰি ভাৰ্বৰ পৰা আৰম্ভ হোৱা প্ৰশ্ন বিলাকেই হ'ল অক্সিলাৰি কুৱেশ্যন অক্সিলাৰি ভাৰ্ব কেইটা আছিলে অক্সিলাৰি ভাৰ্ব 24টা গতিকে আমি 24টা অক্সিলাৰি ভাৰ্ব মনত ৰাখিব লাগিব আৰু সেই 24টা অক্সিলাৰি যেতিয়া অক্সিলাৰিৰ পৰা কুৱেশ্যন আৰম্ভ হয় অৰ্থাৎ অক্সিলাৰি প্লাছ সাবজেক্ট অর্থাৎ অক্সিলারি ভার্ব প্লাস সাবজেক্ট থাকা কুৱেশ্যন সাবজেক্ট প্লাস ডট 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 গতিকে অক্সিলারি ভাৰ্বৰ পৰা আৰম্ভ হোৱা কুৱেশ্যনক আমি অক্সিলাৰি কুৱেশ্যন বুলি কওঁ গতিকে WH ৱৰ্ড নে অক্সিলাৰি কুৱেশ্যন WH কুৱেশ্যন নে অক্সিলাৰি কুৱেশ্যন আমি প্ৰথমতে চাব লাগিব দুটাৰ কাৰণে নিয়মবিলাক অকমান বেলেগ বেলেগ গতিকে এতিয়া আমি যাম ইন্টাৰোগেটিভৰ বাক্য পৰিৱৰ্তন কৰা কি কৰিব লাগিব কি পৰিৱৰ্তন হয় আমি চাই লওঁ এবাৰ গতিকে তোমালোকে ভালকে মন কৰি যোৱা যে ইন্টাৰোগেটিভ সেন্টেন্স মানে হল কুৱেশ্যন গতিকে কুৱেশ্যন বিলাক সোধা হয় কোৱা নহয় questions are asked question are not told questions are not said questions are not told question are asked তাৰ মানে সোধা হয় গতিকে আমি খুদিবলৈ হলে আমি ইংৰাজীত কি ভাৰ্ব লম যে ask মানে সোধা গতিকে ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশ্যন চেঞ্জ কৰোতে ৰিপৰ্টিং ভাৰ্বটো আমি ask ল'ব পাৰো ask মানে সোধা মানে হল কিবা জানিব বিচৰা গতিকে আমি সেইটোকে ল'ব পাৰিম want to know মানে হল জানিব বিচৰা আৰু জানিব বিচৰা মানে হল অনুসন্ধান কৰা মানে কি এনকুৱাৰী কৰা গতিকে আমি এনকুৱায়াৰ অফ লিখিব পাৰিম এনকুৱায়াৰ অফ প্ৰথমে ৰিপৰ্টিং পাৰ্ট আমি তিনটা জানি লম তিনটাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বা আমি শিকিবলৈ হলে প্ৰথমতে আমি আৰ্টছ লগাই শিকিলে বেছি সহজ হ'ব গতিকে এই তিনটা আমি জানি ললো তাৰ যেনেকে এছাৰ্টিভ সেন্টেন্সত সে বা টেল বা পাষ্ট টেন্সত said বা told হৈছিলে আমি ask ললো তাৰপিছত আমাৰ কি লাগিব WH word যদি থাকে লিখি দিয়া
যদি WH ৱৰ্ডৰ কুৱেশ্যন হয় WH ৱৰ্ড যি আছে তাকে লিখি দিয়ে যদি নহয় তেতিয়াহ'লে অক্সিলাৰি কুৱেশ্যন আমি কি কৰিম ইফ বা ৱেডাৰ দি লিখিব লাগিব হয় WH ৱৰ্ড থাকিলে হয় WH ৱৰ্ড আৰু WH ৱৰ্ড নাথাকিলে ইফ বা ৱেডাৰ এটা লিখিবা প্লাস এতিয়া কি আহিব যেহেতু ইন্ট্ৰোগেটিভ সেন্টেন্সক ইনডাইৰেক্ট নেৰেশন কৰা মানে প্ৰশ্নবোধক বাক্যক এসাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰিত কৰাও হয় গতিকে আমি বাক্যটো সাবজেক্টৰ পৰা আৰম্ভ কৰি দিব লাগে আৰু পৰিৱৰ্তনৰ বাকি সকলো নিয়ম প্ৰয়োগ কৰি পেলাই বাক্যটো লিখি যাব লাগে এইটো হল সমুকৈ ইন্ট্ৰোগেটিভ সেন্টেন্সৰ নেৰেশন চেঞ্জ কৰাৰ উক্তি পৰিৱৰ্তন কৰাৰ নিয়ম গতিকে এইটো তোমালোকে ফৰ্মুলা হিচাপে লিখিও ৰাখিব পাৰা এটোকে এটা ফৰ্মুলা বুলি ধৰি লোৱাছো অৰ্থাৎ ইনডাইৰেক্ট নেৰেশন পৰিৱৰ্তন কৰাৰ পিছত কি হয় যে আস্ক বা ওয়ান্ট টু নো বা এনকোয়াৰ তাৰ পিছত WH ৱৰ্ড থাকে তাৰ পিছত ইফ বা হয় যায় তাৰ পিছত সাবজেক্ট তাৰ পিছত আমি কি আছে লিখি যাম এটা সেন্টেন্স আমি লৈ ললো He said to me, comma, inverted comma start. What are you doing now? আমি সহজ সৰল বাক্য এটিকে ললো যে he said to me, what are you doing now? অৰ্থাৎ তেওঁ মোক কৈছিল কি বুলি কৈছিল যে তুমি ইয়াত কি কৰি তুমি এতিয়া কি কৰি আছা তাকে আমি কি করলো এতিয়া সেইড আছে সেইড মানে এতিয়া কোন চনৰ কথা বা কৈছিল মনত আছে নহয় 1990 চনৰ কথা यस গতিকে আমি এতিয়া সেইড থকাৰ কাৰণে আমি এতিয়া আস্কক কি কৰিম পাস্ট টেন্সত লিখি যাম হি আস্কড কিন্তু মনত ৰাখিবা আস্কডৰ অবজেক্ট হে থাকে গতিকে টু লিখাৰ দৰকাৰ নাই টু নি লিখিবা হি আস্কড মি ইয়ালৈকে লিখিলো তাৰপিছত আমি ফৰ্মুলা লৈ যাম ফৰ্মুলাত কি আছে চোৱা ask want to know enquire of তিনটা রিপোর্টিং ভার্ব লিখার পিছত যিকোনো এটা লিখিলো তার পিছত আমাক কি লাগে থাকিলে WH ওয়ার্ড ইয়াত আছে না নাই আছে গতিকে আমি কি কৰিম যি আছে তাকে লিখি দিলো হোয়াট WH ওয়ার্ডৰ পিছত ইফ বা ৱেডাৰ লিখিম নে নিশ্চয় নিলিখো কাৰণ এটো এটাহে লিখিব লাগে হয় WH ওয়ার্ড না থাকিলেহে ইফ বা ৱেডাৰ গতিকে WH ওয়ার্ড আছে সেইকাৰণে আমি ইয়াত হোয়াট লিখিলো তাৰ পিছত আমাক লাগিব সাবজেক্ট এই প্ৰশ্ন বাক্যৰ সাবজেক্টটো কোনটো what are you doing you to হল সাবজেক্ট তুমি বুলি কাক কৈছিলে মোক কৈছে গতিকে সাবজেক্টটো কি হ'ব মোক কৈছে এতিয়া মই হ'ব গতিকে এটো হল কি I তাৰ পিছত আমি চাম কোন টেন্সত আছে what are you doing প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত পৰিৱৰ্তন হয় কি হয় আগৰ নিয়ম একে পাস্ট কন্টিনিউয়াস যদি পাস্ট কন্টিনিউয়াস কৰোতে কি হ'ব I পিছত was হব I was doing now ঠাইত কি হব then ইয়াৰ পিছত ফুল স্টপ দিব লাগে এইটো কিন্তু এটা সাংঘাতিক ভুল কৰে আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে যে ইন্ট্ৰোগেটিভ সেন্টেন্সক ইনডাইৰেক্ট নেৰেশন কৰোতে বহুত জায়গাত ভুল হোৱাৰ সম্ভাৱনা থাকিব পাৰে গতিকে সেইখিনি সব শুদ্ধ কৰাৰ পিছতো ইয়াত কুৱেশ্যন মাৰ্কে লিখি দিয়ে কিন্তু কুৱেশ্যন মাৰ্ক তাত নিলিখিবা কাৰণ কুৱেশ্যন মাৰ্ক লিখিলে বাক্যটো ভুল হ'ব কেলে ভুল হ'ব যে বাক্যটো আমি ইতিমধ্যে এসাৰ্টিভ কৰিলো কেনেকৈ এসাৰ্টিভ কৰিলো হোৱাট টু লিখাৰ পিছত সাবজেক্ট ললো অক্সিলাৰি ভাৰ্ব ইয়াত লোৱা নাই হোৱাটৰ পিছত অক্সিলাৰি ভাৰ্ব থাকিলেহে কুৱেশ্যন হৈ থাকিলে গতিকে ইয়াত কি হ'ব হোৱাট আই ৱাজ ডুইং দেন ফুল ষ্টপ নেক্সট এটা ললো হি said to me comma inverted comma start have you seen my brother have you seen my brother গতিকে ইয়াত আমি কি কৰিলো এতিয়া আগৰ নিয়ম মতে হি asked me ইয়ালৈকে ঠিকে আছে তোমালোকে বুজি পাইছা ইয়ালৈকে হি asked me এটো কোৱেশ্যন আছিল কাৰণে ইয়াত আমি সেইডৰ ঠাই কি কৰিলো asked কৰিলো past tense আছিল কাৰণে ed লগাই পেলাই past tense কৰিলো হি asked me ঠিকে আছে এতিয়া আমি চাম এই বাক্যটো নেৰেশন চেঞ্জ কৰিবলৈ দিয়া বাক্যটো কোন বিধৰ কোৱেশ্যন হয় WH কোৱেশ্যন হয় নে অক্সিলাৰি কোৱেশ্যন হয় আমি চালো ইয়াত WH ওয়ার্ড নাই গতিকে এটো অক্সিলারি ভার্ব আছে কারণে এটো অক্সিলারি কোৱেশ্যন সেইকাৰণে আমি WH ওয়ার্ড নিলিখি আমি কি কৰিম ইফ বা ৱেডাৰ
গতিকে এই দুটাৰ কোনটো সহজ ইফে লিখি দিয়া সহজ হ'ব গতিকে ইফ লিখি ললো তাৰপিছত আমি কি কৰিম ইফৰ পিছত আমাক সাবজেক্ট লাগিব এই বাক্যৰ সাবজেক্টটো কোনটো ইউ এ হয় ইউ বুলি কাক কৈছিলে মোক কৈছিলে সাবজেক্ট আই লিখিলো তাৰপিছত আমি টেন্সৰ চিন্তা কৰিম সাবজেক্টটো লিখাৰ পাছত আমি টেন্সৰ চিন্তা কৰিম কোন টেন্সত আছে এটো হ্যাভ ইউ সিন অৰ্থাৎ তুমি দেখিছানে বুলি প্ৰেজেন্ট পারফেক্ট টেন্সত খুদিলে গতিকে এটো হ্যাভ ইউ সিন বুলি খুদাৰ লগে লগে প্ৰেজেন্ট পারফেক্ট টেন্স যেহেতু চেঞ্জ হৈ পেলাই কি হয় পাস্ট পারফেক্টলৈ ৰূপান্তৰিত হয় গতিকে আমি কি কৰিম ইফ আই হেড সিন মাই ব্ৰাদাৰ বুলি কোনে কৈছিলে হি কৈছিলে গতিকে হি মাই ব্ৰাদাৰ হি মোৰ দাদা বা ভাইটি বুলি কোৱাটো এতিয়া আমি কওঁতে কাৰ বুলি কওঁ তাৰে হ'ব গতিকে ইফ আই হেড সিন হিজ ব্ৰাদাৰ ইমানখিনি যদি আমি কৰি দিলো আমাৰ নেৰেশন শুদ্ধ হৈ গ'ল কিন্তু চোৱা তোমালোকে অ্যাসার্টিভ সেন্টেন্সত কি শিকিছিলা যে ডেট লগাবলৈ শিকিছিলা সেই ডেটটো ইন্ট্ৰোগেটিভত একেবাৰে নিলিখিবাই ডেট লিখিলে একেবাৰে ভুল হ'ব তাৰপিছত কি লিখিলে সেইটো চোৱা নাযায় গতিকে তোমালোকে ডেট নিলিখিবা ডেটৰ স্থানত কি আহিলে হয় WH ৱৰ্ড নহয় ইফ বা হৈ যাক গতিকে হয় WH ৱৰ্ড নহয় ইফ বা হৈ যাক যদি ইফ বা হৈ যাক ক'ত লিখিম যিকোনো প্ৰশ্নবোধক বাক্যত ইফ বা হৈ যাক লিখিব পাৰা কিন্তু যদি প্ৰশ্নবোধক বাক্যত যদি অৰ থাকে প্ৰশ্নবোধক বাক্যৰ ভিতৰত যদি অৰ থাকে তেতিয়া কিন্তু তোমালোকে ইফ লিখিব নোৱাৰিবা তেতিয়া তোমালোকে হয়দাৰ লিখিবই লাগিব গতিকে তেনেকৈ বাক্য এটা আমি লৈ লম 3 নম্বৰত আমি লৈ লম বাক্যটো যে হিজ 3 number the teacher said to us will you do your homework or not will you do your homework or not শিক্ষকে আমাক খুদিছে এতিয়া আমি কি কৰিম the teacher asked us এতিয়া আমি চাম এটা WH word নে auxiliary verb তুমি কোৱাচোন yes auxiliary হয় গতিকে আমি ইয়াত কি কৰিলো auxiliary verb লগে লগে আমি if লিখি দিলো কিন্তু ইয়াত আমি if লিখিব নোৱাৰিম কেলে নোৱাৰিম ইয়াত or আছে সকলো প্ৰশ্নতে তোমালোকে হয়দাৰটো লিখিব পাৰিবা কিন্তু অৰ থকা হয়দাৰ বা ইফ লিখিব পাৰিবা কিন্তু অৰ হয়দাৰ বা ইফ লিখিব পাৰিবা যদিও অৰ থকা সেন্টেন্সত কিন্তু তোমালোকে ইফ নিলিখিবা ইফ লিখিব নোৱাৰিবা ইফ লিখিলে ভুল হয় গতিকে আমি ইফৰ জায়গাত আমি কি কৰি দিলো হয়দাৰ লিখি দিলো হয়দাৰ তাৰপিছত কাক খুদিছিলে সাবজেক্ট লাগিব আমাক উইল ইউ মানে কোন আমাক খুদিছে গতিকে হয়দাৰ উই হ'ব উই হোৱাৰ লগে লগে অক্সিলাৰীটো পিছলৈ যাব অৰ্থাৎ কি হ'ল উইল টু চেঞ্জ হৈ কি হয় উড হ'ব ইফ whether we would do our homework or not এতিয়া ফুল স্টপ এতিয়া তিনটা বাক্য তুলনা কৰিছো নাম্বার 1 সেন্টেন্স এন্ড নাম্বার 2 সেন্টেন্সত তোমালোকে ইফ লিখিব পাৰা whether লিখিব পাৰা No, sorry. Number 1 sentence to WH word. তাত কেৱল WH word বহিব ডেটৰ স্থানত নাম্বাৰ 2 সেন্টেন্সত তুমি ইফ লিখিব পাৰা whether লিখিব পাৰা ইয়াত আপত্তি নাই কিন্তু অৰ থকা সেন্টেন্স থাকিলেই তোমালোকে কি কৰিবা whether লিখিবই লাগিব এইটো একেবাৰে মনত ৰাখি লোৱা গতিকে সমুকৈ আৰু বিতংকৈ কবলৈ গলে ইন্ট্ৰোগেটিভ সেন্টেন্সৰ পৰিৱৰ্তনৰ নিয়মখিনি এইখিনি তোমালোকে ভালকে শিকি লোৱা বুজি লোৱা কিতাপৰ পৰা কৰি লোৱা কোৱেশ্চন বেংকৰ পৰা কৰি লোৱা কিবা জানিবলৈ মন গলে তোমালোকে ভিডিওটোৰ তলত কমেন্ট বক্সত কোৱেশ্চন পুট কৰি খুদিব পাৰিবা আৰু এইখিনি কৈ আজিৰ ক্লাস মই সমুকৈ সমাপ্ত কৰিলো থ্যাংক ইউ